What Mula? What? Dimula night? You were at that time. What's that? Matawalo. To get me not out, Taga. Guys. Hey friends, BT Vlogs wala আপোনালোকক স্বাগতম। তো গাইজ বহুত দিন ধরে ভিডিও দিয়া বানাইছিলো কারণ আমার লগর যোনজন আছে এই লগর মানে এইটো চলি দিছি না তার এক্সাম চলি আছিল। এক্সাম মানে মোৰ একো নাই, মই পৰীক্ষা চৰীক্ষা দিয়াহে গৈছি, আমাৰ কমপ্লিট হৈছে আমাৰ দুয়োৰে। তাক মানে অলপ নকল কৰাত হেল্প কৰি দিছিলোঁ, সেইকাৰণে আমাৰ ভিডিঅ'ত বনোৱা নহ'ল হয় না দোষ। কি এইটো গাইজ আছা ভালে কৰবা আহিলি তই? ইয়া নাই এই কিবা ওলাই আছে সেইটো ই গাইছা নাই কৈছি কি হৈছে আপি এটাৰ লগত ক'বাত যাই কিনে মোটামুটি এসপ্তাহ মান নাই গাইজ। একদম মিছা কথা গাইছ, মোৰ দ্বাৰা কোনো আপি নপতে গাইছ। কথাটো যি মানে কি একেদিন ভিডিঅ' দিব নাছিলোঁ, মানে কি মোৰ অলপ মানে প্ৰব্লেম হৈ আছিল আৰু ইও নাছিল, মানে ঘৰত নাছিল, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আজিৰ পৰা কথা নাই, ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম। আজি অলপ ওলাই যাওঁ বাহিৰৰ ফালে। এই দোষ মোকে দি ক'ত যা তই? মোৰ ড্ৰাইভাৰ আজি দেখাব লগা আকৌ বছৰ, তথাপিতো আমি য'ত যাওঁ আপোনালোকক তাকে দেখি আছোঁ। ক'ত যাম নিৰ্দিষ্ট স্থানক লৈকে নাযাওঁ। এই বোলে ফুডাপ যায় খাওঁত থাকে নকৰে যোগ কোনোবাই যাওঁ। আজি লং জাৰ্ণি কৰিম, আমেৰিকা যাম আজি। ফুডাবত গাইছ মই খাব নোৱাৰা কৰি সদায় জ্বালা বেছিকৈ দিয়া উচিত। জ্বালাহে ভাল লাগে। 25 টকাৰ আমি চাওমিন খাওঁ, 30 টকাৰ গাইছ, 30 টকাৰ গাইছ তাতে হেৰি দিয়ে জ্বালাই দিয়ে। 5 টকা জ্বালা দে ফুল বক্সিয়া দেব তই তিনিটা নিবাই লাগিব। সদায় এখন পালচাৰ হয়, তই তিনিটা নিবাই লাগিব। তই যাবি না? যাম। অঁ মাটিৰ তলত বুট যাই আছে, দেখাবলৈ যাই আছো নাকি তই যাবি নে? হেবাকে যাম নিশ্চয় যাম। আৰু চাই দিওঁ খাবাতো স্কিপ নকৰাকৈ চাব পাৰিব ভিডিঅ'টো। চাব তো ইচ্ছে হনুমান মন্দিৰ। মন্দিৰটো কমপ্লিট হোৱাৰ পিছত ভাল লাগিব, ভিডিঅ' বনাম এইটোৰ ওপৰতো আমি অতি শীঘ্ৰে। জয় হনুমান। তো গাইছ আমি আহি পালোঁ জয়পাল মন্দিৰ, আপোনালোকক দেখাই লওঁ মন্দিৰটো। মানে কি মই আজি মন্দিৰটোৰ মানে গেটৰ ভিতৰে আজি প্ৰথম গৈছোঁ। মই আহিব নাছিলোঁ, মোক আহিবৰ ইচ্ছা যায়, কিন্তু মানে সেই সময়ৰ অভাৱ, সেইকাৰণে মানে আহিব পৰা নাছিলোঁ। আগদিনাই আমি মানে কি যিখিনি মানে কাহিনী এইটো গোটেইখিনি আমি ভালকৈ নাজানো বাৰু। মানে আমি আপোনালোকক আজি পৰিৱেশটো দেখুৱাইছোঁ। কিন্তু ইয়াতে কোনোবা মানুহ যদি আহি তেতিয়া আমি ভালকৈ ভিডিঅ'টো কৰি আপোনালোক দেখুৱাম, মানে কি ইয়াৰ মানে ইতিহাসটো কি আছিল। পৰিৱেশটো একদম বঢ়িয়া, শান্তশিষ্ট হৈ আছে। পঢ়া শুনা কৰোঁতে বঢ়িয়া তাত নাচাওঁ চাৰিওফালে চাওঁ। কি পঢ়া শুনাৰ কথা কৈ থাকে গাইছ? মেট্ৰিকত কি গাইছ কিবাকৈ পাছ কৰিছিল? মাৰ্কশ্বিট দেখাই দিম মই, ডিজি লকাৰত ছেভ আছে মই। স্কেন কৰি পেলাই পাঁচখনত লেটাৰ পাইছোঁ মই।
গাইছ এইটো আমাৰ মেইন মন্দিৰটো মণিকূটটো চাওক গাইছ আমি আপোনালোকক মন্দিৰটো দেখাই দিলোঁ আৰু একবাৰ মানে কি তাতে ওচৰতে মাথৰি এটা আছে মাথৰিটোৰ তলতে মানে মন্দিৰটো আছে মাথৰিটোৰ পৰা আমি আপোনালোকক ভিউটো দেখাই আছোঁ আৰু দেখে আমি ইয়াৰ পৰাই বিদায় মাগিম চাই থাকক আৰু গাইছ লগতে কি কৰি আছে দেখি আছোঁ কি কৰি আছা তে মন্দিৰ দৰ্শন কৰিবলৈ আহিছোঁ গাইছ মন্দিৰ দৰ্শন কৰা নাই গাইছ দেৱী দৰ্শন কৰিছোঁ প্ৰেম কৰি আছে এতে গাইছ প্ৰেম কৰা মন্দিৰ নহয় জানো প্ৰেম শ্ৰীকৃষ্ণও কৰিছিল আমিতো মানুহে তেওঁ ভগৱান তেওঁ কৰিব পাৰে আমি মানুহ গাইছ একবাৰ ভিউটো দেখি আছোঁ তোক মাথৰিৰ ওপৰত প্ৰায় গাইজ ভিডিঅ'টোৰ মাজতে মই আৰু এটা কথা কওঁ যে কি মোৰ আৰু এটা ইউটিউব চেনেল আছে নাম ৰং ডিজিটেল মিডিয়া আৰু ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম তাতে কালি বা পৰহিৰ ভিতৰত মানে কি এখন শ্বৰ্ট ফিল্ম আহি আছে মই তোমাৰ হ'ব বিচাৰোঁ এখন চবেই চাব বুলি আশা থাকিল আৰু সেই মানে কি যিজনে মানে এডিট কৰিছিল মানে কি মই এতিয়া তেওঁৰ পৰাই ভিডিঅ'টো আনিব যাই আছোঁ আনি কিনে আপলোড দিয়াই কথা কি বড় আটা থাকে কে আদমি নাটা থাকা গাইছ জিম্পুলটা আমার বেশ গাইছ সে কুকুৰটোৱে আমাক চিনি পাইছে ইউটিউবাৰ বুলি বিটি ব্লগছ আটা বাঢ়ি আছে কৈছে বোলে দাদা অটোগ্ৰাফ লাগে বোলে চোৰ বুলি ভাবছি চোৰ অলপ ভালকৈ কওঁ গাইছ তাৰ কথাটো শুনব কুকুৰটোৱে আমাক চিনি পাইছে দুগু চিনি পাইছে কুকুৰটোৱে আমাৰ ভিডিঅ' চাই সদায় ছাবস্ক্ৰাইবাৰ বোলে কুকুৰে সদায় এটা ভৰাই গাইছ চোক দেখিলে এটা ভৰাই গাইছ কুকুৰে নাই কুকুৰটো বোলে আমাৰ ছাবস্ক্ৰাইবাৰ সেইকাৰণে আমাৰ ভিডিঅ' চাইছে হেল্ল' আমাৰ এইটো ভিডিঅ'ৰ আমাৰ এডিটৰ এইটো গাইছ টিকলি মাৰি আছিল গাইছ গাইছ ফাইনেলি ভিডিঅ'টো ল'লোঁ গাইছ আমাৰ এডিট কৰিছিল আৰু ই একলিমো কৰিছিল ভিডিঅ'ত চাব এইকাৰণে বহুত কষ্ট হৈছোঁ এইবিলাক বনালেও কষ্ট হয় এডিটিং কৰিলেও কষ্ট আমি যদি ব্লগ বনাই আছোঁ তাতো কষ্ট হয় গাইছ যাতে বোলো Kram. Guys, boleh mana তো গাইছ ফুডা প্ৰথমে চাওমিন পকোৰা বিৰিয়ানী কিবা কিবি অলপ খাই ল'লোঁ ৰোলটো ভাল লাগছিল কিন্তু খাই 5 মিনিট মান এনেকুৱাকৈ 1000 টকাৰ বাজেট কৰি কিবা কিবি খাই ল'লোঁ এতিয়া আমি ঘৰৰ মুৱা খাওঁ গাড়ী চলোঁ ড্ৰাইভাৰ দা গাইছ ফাইনেলি ঘৰ আহি পালোঁ আজিৰ ব্লগটো চিম্পল আছিল আমি যি দেখিছোঁ মানে যি আমি দেখিছোঁ বা যি আমি যিখিনি জেগাত গৈছোঁ আপোনালোকো দেখাইছোঁ যদি ভিডিঅ'টো ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে এটা কথা অহাকালি বা পৰহিৰ ভিতৰত আমাৰ আৰু এটা ইউটিউব চেনেল ৰং ডিজিটেল মিডিয়াত শ্বৰ্ট ফিল্ম এখন আহি আছে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'টো চাবৰ কাৰণে কাৰণ ভিডিঅ' এটা বনাওঁতে বহুতখিনি কষ্ট হয় আপোনালোকে অলপ বুজি যাব গাইছ
আজিলৈ ইমানে গাইছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু সাবস্ক্ৰাইবটো কৰি দিব সাবস্ক্ৰাইব ইজ ইনজুৰিয়াছ টু হেল্থ নহয় সাবস্ক্ৰাইবটো কৰিব আৰু ভাল লাগে বস্তুবোৰ কৰিব ধন্যবাদ মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম